আজি আন্তৰ্জাতিক যোগ দিৱস 2015 চনত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে এই যোগ দিৱস উদযাপন কৰা হৈছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে আগবঢ়ায় আৰু 11 ডিচেম্বৰত 193খন ৰাষ্ট্ৰৰ ভিতৰত 175খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয়। যোগ ভাৰতৰ বৈদিক সংস্কৃতিৰ প্ৰাচীনতম অৱদান। যোগ বিদ্যাৰ জ্ঞান 5000 বছৰ পুৰণি ভাৰতীয় বিজ্ঞান। শ্ৰুতি পৰম্পৰা অনুসৰি ভগৱান শিৱ যোগ বিদ্যাৰ আদি গুৰু আৰু হিমালয় পৰ্বতৰ পাদদেশৰ কান্তি সৰোবৰৰ তীৰত আদিযোগী শিৱই যোগৰ জ্ঞান মহৰ্ষি সপ্তৰ্ষিক প্ৰদান কৰিছিল। পিছলৈ মহৰ্ষি পতঞ্জলীয়ে যোগ সূত্ৰ ৰচনাৰে যোগৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰে। তেন্তে আজি কি শিকিলা?